নিরাময়
रजः शिरेशा सुरेशा सर्वोदया दिविशा दुहाति मुदुदाहन्ति तस्य शरणं हरणं व्रजेम গোবিন্দ হরি রাম जनाकारी प्रभु भगवंत दुष्ट का अंतकारी भूमि भार रखा है तो नाना रूपे अबो গোবিন্দ হরি রাম नंदिगी राखु हाय ताल एक ताल
अनुमति बिस्ता रेना प्रथमे माधवो माधवो इत्युक्ता सभासद सम्बुद्ध्याः ए श्लोक भो सभासद जूयं श्रीनथो श्रद्धाय धुना ए গর্গমুনির অভিশাপ অভিমন্যুর মুক্তিলাভ নাম নাটকম শ্রবণে মুক্তি সাধ এই অথ ভতিমা এই জয় জয় এই জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তুয়া পাবে করু বন্দন এই চন্দ্রদেবের ভার্যাসমে পাখা খেলি রঙ্গমনে রহিলন্ত অতিকে মগন সেহি বেলা গর্গমুনি দুৱাৰত আহি ৰৈলা চন্দ্ৰে নকৰিলা সম্ভাষণ এই ভাববহে চন্দ্ৰদেৱে সুভদ্ৰাত জনমিলা অভিমন্যু বীৰ নামে খ্যাত কুৰুক্ষেত্ৰ মহাৰণে জয়দ্ৰথৰ গদাঘাতে বেহুৰ মাজে ভৈলন্ত নিপাত হেন জানি নৰলোকে এৰি আনকাম পাত কছাৰু কদাকি বোলা ৰাম ৰাম রে হেন জানি নরলোকে আকাশে দেবদণ্ডু এ বাজত্ত কে বাজত্ত কে ভজত্ত পরম পুরুষ শ্রীকৃষ্ণ এথা মিলল 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 শ্লোক নৃত্য কৃতঙ্গ উপাঙ্গ উপাঙ্গ ভূকিত
তং ধর সুধর ধর 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 ধগি তং অগল খগ ধগ 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 ধগি তং গোবিন্দ শ্রী পদ পদ গদ্দৈন্য বদ্দৈন্য শ্রদৈন্য শ্রদৈন্য লোক হামু যাকেরি কথা কহৈছি ওহি পরম পুরুষ শ্রীকৃষ্ণ সভার মধ্যে প্রবেশ কৰি আৱত তাক দেখ শুনহ নিৰন্তৰে হৰি বোল ইতি সূত্ৰ নৃত্য নিষ্কান্ত প্ৰৱেশৰ গীত ৰাগ সিন্ধুৰা তাল এক রুবে শঙ্কর শ্রীকৃষ্ণ সুকন্ত কমা জিতা জগত জনা সাধু বন্ধব শিষ্য গীত রাগ সিন্ধুরা একটা রোকা
বিনন্দ বিলাস সৃষ্টি আমার এই অভিলাষ সৃষ্টি স্থিতির আৰু প্ৰলয়ৰ আমি এই গৰাকী কিন্তু কিন্তু এই পৃথিৱীত সকলো মানুহেই স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে হৰি পূজা পাহৰি গৈছে মানৱত্বৰ জ্ঞান দুষ্টক দমন আৰু সাধু সন্তসকলক পালন কৰি উদ্ধাৰ কৰিবৰ হেতু যুগে যুগে আমি ধৰো অৱতাৰ যুগে যুগে আমি ধৰো অৱতাৰ যুগে যুগে আমি ধৰো অৱতাৰ যাওঁ এবে নিজ কৰ্তব্যত হওঁ আগ্ৰহ হরি
তৎস হরি ওম তৎস হরি ওম তৎস চন্দ্ৰময় ভাৰ্যামূৰ ৰোহিণী তেওঁৰে লগতে সদা বিহাগ কৰিছো নানা ৰংমনে চন্দ্ৰলোকত তথাপি কিয় জানো মাজে মাজে মোৰ মন মোৰ উৰুঙা নাজানো নুবুজো ইয়াৰ কাৰণ ভাৱ হয় কিবা যেন বিপদ আহিব চিৰেই নাই অনৰ্থক নকৰো চিন্তা যাওঁ মই ৰোহিণীৰ পাশে
সকালে মহানন্দে শোভা ভাজ পাইলা রাম হরি রাম হরি সর্বজনে ভুলা রাম হরি রাম হরি সর্বজনে ভুলা রুহিণী রুহিণী প্রিয়ে নাথ অভাগিনী সেৱা কৰিব গ্ৰহণ উঠা রুহিণী নাথ প্রিয়ে রুহিণী নাথ জানানে তুমি জীৱনত বিমৰ্ষৰ বিপৰীতে হৰ্ষৰ হেতু কি হ'ব পাৰে বিশ্ব জগতত কিহে দিয়ে বিনোদনৰ বিমল আনন্দ স্বামী মোৰ নিশা সতীদেৱ নোৱাৰো বুজিব দেখিয়ে তব জটিল প্ৰশ্নৰ মূল্যায়ন কওক স্বামী কওক মোক বুজাই বিশেষ শুনা তেন্তে মিগাৰ মণি নাথ যুগে যুগে আৰ্যৰ নৰপ্ৰতিগণে আমোদ প্ৰমোদৰ সেতু কৰি আছে ৰথৰ চালনা মৃগ বিহাৰ আৰু দ্ৰুতকীয়া অতি ৰমণীয় ইয়াৰ ভিতৰত দ্ৰুতকীয়া পুৰুষ স্ত্ৰী উভয়েৰে মনোৰঞ্জনৰ বিষয় সেয়েহে আহা প্ৰিয় আমি পাখা খেলি আনন্দ মনেৰে স্বৰ্গৰ ভোগ কৰি তোলো অধিক মধুৰ হ'ব নাথ খেলা হওক পাখা তেন্তে আমোদৰ হেতু ৰবা প্ৰিয়ে নাথ দ্বাৰক্ষী দ্বাৰক্ষী লৈ আহা পাখাৰ সামগ্ৰী প্ৰভু এই মুহূৰ্ততে দিলো যতনাই আহা প্ৰিয় আমি দ্ৰুতক্ৰিয়া আৰম্ভ কৰোঁ খেলে মহাৰঙ্গে চন্দ্ৰদেৱ ৰুহিয়ে দেখা দেখা কিনো বিতু
বহয় মনয় বাৱা, কুকিলতে জয়ৰা বহয় মনয় বাৱা, কুকিলতে জিলেৰা নতলে হাপিতান নতলে হাপিতান বহয় মনয় বাৱা, কুকিলতে জিলেৰা বহয় মনয় বাৱা, কুকিলতে জিলেৰা তথাপি তলে তথাপি তলে হরি প্ৰিয়ে, নাথ, কি যে মোৰ ভাগ্যৰ বিপৰ্য। আজি বহুদিন দ্ৰুতক্ৰিয়াত তোমাৰে জয় হৈছে। তাৰ বাবে ধন্যবাদ কৰিবা গ্ৰহণ, কাৰণ মোৰ এই দুটকীয়া তোমাৰে অকপদান। আগেই যদি জানিলোহেঁতেন মোৰ এই অপ্ৰকট দ্ৰুতক্ৰিয়া শিক্ষাদান গৌৰৱ পথত দুৰ্ভেদ্য পথ ৰোধ কৰিব বুলি, তেন্তে তেনে শিক্ষা তোমাক কেতিয়াও নিদিলোহেঁতেন প্ৰিয়। প্ৰিয়তম, শিক্ষাদানে যে শিক্ষকৰ গৌৰৱ বঢ়ায়। প্ৰভু 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 প্ৰভু, দুৱাৰত গৰ্গমুনিয়ে অপেক্ষা কৰিছে। মই এতিয়া বিদায়হে মানিম। প্ৰিয়, নাথ, আজিলৈ দ্ৰুতক্ৰিয়া ইমানতে সমাপ্ত থাকক, কাৰণ গৰ্গমুনিয়ে অপেক্ষিছে সন্ধিয়া। তেওঁ শুশ্ৰূষা কৰি সমাধা কৰোঁ আমাৰ কৰ্তব্য নিজৰ। নাযাওঁ পতিয়ন মই আপোনাৰ কথাই। পুনৰ দুটকীয়া কৰক আৰম্ভণি। ইমান অবুজন নহবা প্ৰিয়। নাথ, কষ্ট পালে মুনিবোৰে কৰিব পাৰে আমাৰ অনিষ্ট সাধন। সেয়েহে মাগিলো বিদায়। নহয় নহয় প্ৰিয়তম, দেৱবিদ্যা বাহাকে ত্যাগ কৰাটো কদাপিতো নহয় উচিত। যিহেতু জ্ঞানীৰ লক্ষণ। চন্দ্ৰ 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 মুনিবৰ প্ৰণামিছো তজুৰ চৰণত। প্ৰণমিছ মোৰ চৰণত নালাগে নালাগে জনম মোক প্ৰণম। মুনিবৰ শুন শুন হেৰ দুৰ্মতি চন্দ্ৰ, মুনিবৰ আজি এই সন্ধিয়া পৰ পথস্থ ক্ষুধাতুৰ হৈ আজ দণ্ড পৰময় বাহিৰত কৰিলো অপেক্ষা। দ্বাৰক্ষীৰ দ্বাৰা বহুবাৰ সংবাদ মই কৰিলো প্ৰেৰণ, মুনিবৰ কিন্তু ক্ষমা কৰক। অৱজ্ঞা কৰিলি তই মুনিৰ প্ৰাৰ্থনা। আনন্দত মত্ত হৈ বহি আছ প্ৰিয় অমৃতে, মুনিবৰ নাজাননে নাজাননে গৰ্গমুনি কোন। মুনিবৰ ক্ষমা কৰক মুনিবৰ,
ক্ষমা কৰক ক্ষমা পাৰ্থিপুৰ থজুৰ চৰণত গর্বিত দেবতা মুনিবৰ কত কত্তুর পাইতৈক্য ভক্তির পুষ্পাঞ্জলি মুনিবৰ ৰোহিণী সিনা নাই তই ব্রহ্মতজর ও কতি কিমন মুনিবৰ ৰোহিণী যোৱা শীঘ্ৰে লৈ আহা বাদ্যক্ষ পূজাৰ সম্ভাৰ পূজা কৰোঁ মুনিৰ চৰণত নালাগে খেরো দম্ভিক দেবতা মুনিবৰ অব পরময় ইক্ষরি ব্রাহ্মণ মুনিবৰ অধবি তুরদি নয় পরিত্রাণ মুনিবৰ চন্দ্র ক্ষুদ্র দেবতা হই ভক্তির যে কৃপণালী দেখুয়ালি মুনিবৰ তারিভাবে দিমতুক বিকট বিহয় বুঝিলু স্বর্গত থাকার তয় নয় উপযুক্ত মুনিবৰ এইভাবে যা পৃথিবী জন্ম লয় প্রাশ্চিত কর গই নিজ কর্ম বলে মুনিবৰ ও মুনিবৰ ক্ষমা কৰা মুনিবৰ অমৃত পান করিয়ে দেবতা অমরত্ব করিস গ্রহণ নহলে সরকার কইল হেতেন চন্দ্রলুকাজি ব্রহ্মবি খাবে কিন্তু অমৃতরময় রাখির হন্মান চন্দ্র পরিকলঙ্কিত করি দেখালি গর্ভত্তয় মহামুনি করগত আর ভাবে দিল তো দেব সমাজত কোন বিখা জয় এতিয়া তই মৈত্রল কৰৈ ক্ষমা কৰা মুনিবৰ অধৰ্মৰ পৰা মাৰ্জনা কৰে কওক মুনিবৰ কিদৰে মোচন হ'ব এই অভিশাপ চন্দ্র মুনিবৰ অর্থ সুভদ্রার গর্ভে জন্ম লবিত অন্ধবংকর 16 বছরের অন্তর পৃথিবীর ক্ষত্রিয় সমাজত মহাবীর বলি খ্যাতি লাভ করি নরি ঘুরি আইবি চন্দ্রলৈ আর রোহিণী ভাজ্যর খমে পুনরি করবি বিহার এই দরে হে খবর মুনির অভিঘাত এই দরে হে খবর মুনির অভিঘাত
এইদৰে শেষ হ'ব মুনিবৰ! মুনিৰ অভিশাপ হৰি ওম তৎসৎ। গ্রাস্ত হইয়া চন্দ্র মধ্য দেখা দে করব জগদ ঈশ্বর অতি হরি হরি গুণা বিদায় বিদায় রোহিণী বিদায় 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 রোহিণী বিদায় বিদায় রোহিণী স্বামী স্বামী নাথ নাথ স্বামী স্বামী স্বামী
তরে সরে যত বীর গয়ারে কি বীর তরে সরে রাম কৃষ্ণ হরি বল মুখ প্রশ্ন করে কিয় কুনিরেই হাহি রঙ্গর মাঝে অতি গোল ভরতর শ্রেষ্ঠ পুরুষ মহাবীর ভীষ্ম আর অতি যাব আচার্য জুন কর্ণ অশ্বত্থামা কিবা চাৰ্য আৰু দুঃশাসন অতি যাব কুৰুপতি ৰজা দুৰ্যোধন যাও সকলো যাও তাতে সকনিৰ কোনো ক্ষতি নাই কোনো আক্ষেপ নাই সকনিৰে অগ্নিৰ দিহত ষড়যন্ত্ৰ শিখাত হস্তিনাপুৰৰ ঘৰে ঘৰে জুই জুই জ্বলি উঠ তাতে সকনিৰ কোনো ক্ষতি নাই প্ৰতিহিংসা 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 মাসনিকা তোমার কি হয়েছে এই মাছ লেখা রাজ প্রখতর প্রান্তে প্রান্তে কি বাজারেক বিগত হাকির প্রতিধ্বনি এইবোৰ তুমি কি কথা কৈছা ভাগিন নির্ধার কুলত আশ্রয় লইছিল মামা হঠাৎ হঠাৎ কোনোবা নর কঙ্কালরে খেলে খেলে হাহিরে ক্ষিপ্র প্রতিধ্বনিতে সখাই সখাই লই আহিল মামা কি ই তোমাৰ সামাজিক চিন্তাৰ প্ৰতিধ্বনি নহয় নহয়
কেৱল মই নহয় ৰাজমহিষী ভানুমতী চক খাই উঠিল ইমাজেন এক ছায়াময় মূর্তি মোর মোড়ার উপরে দি আর হয়ে গেল মামা ভাগিন 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 তুমি এতিয়া সুস্থ অৱস্থাত নাই ওখ মামা নহয় নহয় যাওক মামা শুনিলে তুমি অধৈৰ্য হবা সকলো ইমান সোনকালে অধৈৰ্য নহয় তুমি কোৱা মই শুনিব পাৰিম শুনাও তেন্তে মামা বাৰু মামা তোমাৰ বৃদ্ধ পিতা আৰু ভাতৃসকললে মনত পৰেনে এইবোৰ কথা আজি অৱতৰণ কিয় ভাগিন তোমাৰ পিতৃ আৰু সহোদৰ সকলৰ নিৰ্মম হত্যাৰ বাবে মই দায়ী ইয়াৰ কোনো আক্ষেপ নাই ভাগিন আজি সকনি মহাসুখত আছে আজি সকনি মহামানী দুৰ্যোধনৰ প্ৰধান মন্ত্ৰণা হস্তিনাপুৰৰ ৰাজসভাৰ কোনো এক প্ৰাণী নাই যি সকনিক অৱজ্ঞা কৰিব পাৰে যি সকনিৰ পৰিচয় মহামানী দুৰ্যোধনৰ মাতুল হিচাপে সকনি হুবলৰ কনিষ্ঠ সন্তান কিন্তু কিন্তু দুৰ্যোধনৰ মাতুল মন্ত্ৰণাদাতা বাৰু তুমি এই কোৱাচোন ভাগিন কোনটো বেছি শুভনীয় আৰু কোনটো বেছি মৰ্যাদাপূৰ্ণ তেন্তে তুমি শুনিব পাৰিবা শুনা শুনা মামা সেই বিকট অটহাস্যৰ প্ৰতিবাদী মই বহু দিনৰ আগতেই শুনিব য'ত নিষ্ঠুৰভাৱে তিল তিলকৈ তোমাৰ সহোদৰ সকলক মৃত্যুৰ মুখলৈ পঠিয়াইছে তাৰ পিছত সচিৰথে পৰিবেষ্টিত প্ৰসাদৰ কক্ষত যেতিয়া নিত্যাদি কুলত আশ্ৰয় ল'ব বিচাৰিছিলো সেই একেই কণ্ঠস্বৰে একেই অটহাস্য ভোগাতৰি মাতাব সুবৰ্ণ ৰজা অস্তিত্ব কংকালে আৰু বাবা সৌবালিকে মৃত ভাতৃসকলৰে অতৃপ্ত আত্মা সিহঁতে মোক শান্তিৰে থাকিবলৈ দিয়া নাই বাবা অপকাই অৱস্থাৰে সুযোগ লৈ দৈৱকী নন্দনে ভাৰতেশ্বৰে মহামাৰীৰ এটা দুৰ্যোধনে উপভোগ কৰি খেলকৈ আগিব লাগিছে মনত পৰিছেনে আজি সকলোৱে যি মায়াৰ জাল পাতিছে সেই জালত তই পৰি শেষ হৈ যাবি যিদৰে তই মোৰ পিতৃ আৰু মাতৃ ভাতৃসকলক তিল তিলকৈ হত্যা কৰিছিলি সেইদৰে তই এদিন মৰিব লাগিব শান্তনু নন্দন ভীষ্মৰ পাছত এইবাৰ কাকানি মোৰ মাতৃ পিতৃৰ মহান যজ্ঞৰ আহুতি দিওঁ এবার আচার্য দুর্নৈতিক খন্তেক তুমি অপেক্ষা করা মই তোমালোকক তৃপ্তি করি সত্যৰ ব্ৰাহ্মণ ব্ৰহ্ম হুদিতৰে হিত কৰি ভকুনিৰ প্ৰতিহিংসাৰ তীব্ৰ দাবানল প্ৰতিহিংসা 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 হৰি
বেখ করে দ্রুণ হয় হরি রে সভা বাবে অত চেষ্টা কৰিছিল কুৰুক্ষেত্ৰ তোৰ আয়োজন এই চিৰ শত্ৰু পাণ্ডৱসকল আজিও জীৱিত ধৰাত ৰাজদ্ৰোহী যুধিষ্ঠিৰ এতিয়াও জীৱিত মামা এই শক্তিতে বলিয়ান হৈ বিৰাক্ষিত পাণ্ডৱ বোৰে বিপুল বাহিনী এইখন সমস্যাত পৰিলো এইবাৰ পৰাজিত দুৰ্যোধনাজী জীৱন যুদ্ধ একমাত্ৰ কপট কৃষ্ণৰ বাবে অৰহ্যত আজি ভীষ্ম পিতামহ আৰু পাণ্ডৱ জীৱিত ধৰাত গদার পাহারা অনিবার্য বিমান মারা সুন্দর কথা কইছ দুঃখাখন কৃষ্ণৰ চক্ৰান্ততে সিখন দি বহুৱাই ৰথৰ আগত হৰহত্যত পেলালে ভীষ্ম পিতামহ অথচ লোকে কয় পাণ্ডৱ
ধার্মিক আহ ন্যায়পরায়ণ কৌরব দৈভাগ্য মূলতে হল সেই কলিয়া কৃষ্ণ এইবার তার প্রতিশোধ করা তার প্রতিশোধ লোৱা নোৱাৰিব মামা ব্যৰ্থ হ'ব সকলো মন্ত্ৰণা কৃষ্ণ ভক্ত পাণ্ডৱক কৃষ্ণহীন নোৱাৰিব কৰিব ভাবি চোৱা তুমি বাল্যক্ৰিয়াৰ কৰাৰ কালত বিষপন কৰালা ভীমক কিন্তু আজিৰ জীৱিত সেই ভীম দ্বিতীয় পাণ্ডৱৰ নিধনৰ হেতু যতুগৃহ নিৰ্মাণীরা বারাণসী বনত হলা জানো কৃতকাৰ্যতাত কিন্তু আজিও জীৱিত সেই পঞ্চ সৌদৰ কুখ্যাতি থাকিল মাথোন কৌৰৱৰ ইয়াকো জানো পাহৰিলা সখা দূত ৰূপে হস্তিনাপুৰ আহোঁতে যাদৱক বন্দী কৰি ৰখা পৰিছিলে প্ৰয়াস হলা জানো কৃতকাৰ্যতাত সখা কৃষ্ণ পাণ্ডৱৰ লগত থাকিলে অনিবাৰ্য জয় পাণ্ডৱৰ সখা সখা অতিকে চিন্তম পিতামহ পিতামহ ভীষ্মৰ অবিহনে এইবাৰ সেনাপতি ৰূপে বিভূষিত হৈ উৰিবৰ ইচ্ছা আছিল মোৰ কিন্তু নোৱাৰিলোঁ বয়সত জ্যেষ্ঠ পিতামহ এই হেতু বয়সত ৰাখিৰ সন্মত সখা ভীষ্মদেৱ কুৰুশ্ৰেষ্ঠ মহাবীৰ মহাযোদ্ধা বুলি এই জগতত চিৰখ্যাতিমান তেনেহেন মহাবীৰ অপূৰ্ণাসন কোন মহাবীৰ আজি কৰিব পূৰণ এই কথা ভাবি সকলোৱে কৰিব লাগিব আজি সেনাপতিৰ যোগ্য নিৰ্বাচন কৌৰৱৰ মন্ত্ৰণাদাতা মামা সকলো কৌৰৱৰ হিতৰ কাৰণে জিজ্ঞাসনক নিৰ্বাচন কৰিব বুলি অপেক্ষা ৰলো সকলো ৰাজভ্ৰাত দুঃশাসন তোমাৰ কথাকে ময়ো কৰো সমৰ্থন কৌৰৱৰ এই মহাসন্ধিখনত কূটনীতি বিশাৰত মামা শকুনি কৰক যোগ্যজনক নিৰ্বাচন কুৰুকুলৰ মন্ত্ৰণাদাতা সেই শকুনি কৌৰৱৰ হিতৰ কাৰণে হৰহনিয়ে চিন্তাৰ কাৰণে বহুত পূৰ্বতে নিৰ্বাচন কৰি থৈছো যোগ্য সেনাপতি মামা অন্তৰত অভিলাষ পূৰ্ণ হ'ল আজি ধন্য হ'ল আজি কুৰুপতি ৰাজা দুৰ্যোধন বাবা বীৰশ্ৰেষ্ঠ ভীমৰ আগতে এইবাৰ সেনাপতি ৰূপে বিভূষিত কৰিবৰ ইচ্ছা আছিল মোৰ কিন্তু নোৱাৰিলোঁ বয়সত জ্যেষ্ঠ পিতামহ সেই হেতু বয়সত ৰাখিৰ সন্মত উত্তম কাৰ্য কৰিলা দুৰ্যোধন তাৰ বাবে মোৰ বোধেৰে সংগৰাজ সমলি আক্ষেপ কৰা নাই এইবাৰ অংগৰাজ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি কোৱা সখা পাৰি পালে বসিবৰ কৰিব পাণ্ডৱক কৃষ্ণ সম অৰ্জুনত বধবত্তশীল কৰি পালে ধাৰাসাৰী এইবাৰ যুদ্ধত ধৰ্মৰাজ যুধিষ্ঠিৰে জ্যেষ্ঠ পাণ্ডৱক শৃংখলিত কৰি পাৰি পালে দিব আৰি মোৰ চৰণত কোনো চিন্তা নাই সখা যি সন্মানেৰে সন্মানিত আজি কৰিলে কৰ্ণক প্ৰাণ পালে পালিব কৰ্ণই নিজৰ কৰ্তব্য থাকে মানে শৰীৰত শেষ ৰক্ত গণা পাণ্ডৱ বিহীন কৰিম ধৰত অংগৰাজ কৌৰৱৰ যোগ্য সেনাপতি এইবাৰ পাণ্ডৱৰ নাই পৰিত্ৰাণ বাবা আৰু ভাই দুঃশাসন কৌৰৱ পক্ষৰ নায়ক হিচাপে অখা অংগৰাজক মই কৰিলো নিৰ্বাচন ভাই দুঃশাসন উচ্চস্তৰে ৰাজয়ধ্বনি জয় অংগৰাজ কৰ্ণৰ জয় জয় মহাৰাজ
দুৰ্যোধনৰ জয় জয় মহামহাবীৰ গণ জয় 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 দুঃখাখন ক্ষান্ত হোৱা দুৰ্যোধন তাৰ আগে শুনা মোৰ এটি হিত উপদেশ ৰক্ত কৰক আচাৰ্যদেৱ ভূত কৰো মহামানী ৰজা দুৰ্যোধনে সখা ৰাধে কৌৰৱৰ সেনাপতি পদত বিভূষিত কৰিব খুজিছে আৰু সেইবাবে আচাৰ্যই প্ৰতিবাদ কৰিব খুজিছে কৌৰৱৰ হিতৰ কাৰণে তীব্ৰ প্ৰতিবাদ মই কৰিম শকুনি আচাৰ্য গুৰুপতি বৰ্তমান নংগৰাজক দিয়া অব্যাহতি আচাৰ্য ভালদৰে ভাবিছোৱা মহাৰাজ শুনা গুৰুপতি বয়সত প্ৰধান ৰণত নিপুণ মহামতি দুৰ্নচৰ্য থাকোঁতে জীৱিত সেনাপতিৰ বৰমালা অৰ্পণ কৰিবা কৰ্ণ এই কথা কেতিয়াও নহয় সম্ভৱ কৌৰৱৰ পক্ষত দুৰ্নচৰ্য স্থিৰভাৱে আছে নক্ষত্ৰৰ দৰে ব্যক্তিৰ আধাৰ বুলি ক্ষতি হয় দুৰ্নচৰ্য বিশ্ব ব্ৰহ্মাণ্ডত তেনেহেন শ্ৰেষ্ঠধৰ থাকোঁতে জীৱিত সেনাপতিৰ বৰমালা অৰ্পণ কৰিবা কৰ্ণ স্মৃত নহবা আচাৰ্য অনন্ত কাষত মাথো এটাহে নক্ষত্ৰ আছে বুলি নাভাবিব কথাপি সীমাহীন গণত বাস কৰে নিজ নিজ শক্তিলৈ উদ্দীপ্ত প্ৰদীপ্ত হৈ জনে সনিখে সকলোতে বলিয়ান আপোন শক্তিত হ'ব পাৰে সেই কথা কৰিলো স্বীকাৰ তথাপিতো দূৰ নাথাকে মানে কৰ্ণই শ্ৰেষ্ঠ পথ নাপাব ধৰাত স্তব্ধ হোৱা আচাৰ্য ব্ৰাহ্মণৰ ব্ৰহ্মতপ কৰি বিকৰ্জন ক্ষত্ৰিয় ধৰ্ম তুমি কৰিছা গ্ৰহণ জানো জানো মই দুৰ্নাচাৰ্যৰ অতি যোগ্যজন সেই বুলি মোৰ প্ৰতি এনে প্ৰতিবাদ পুনৰ স্বাৰ্থপৰ আচাৰ্য হ'ব পাৰো পুত্ৰ পুত্ৰ মই হ'ব পাৰো বিশ্বৰ স্পৃশ্য এই বুলি কৰ্ণই খুজি লোৱা নাই কোনোদিন একো গৌৰৱৰ সন্মান কৰ্ণ! স্বাৰ্থপৰ তুমি সেইবাবে আজি কৰ্ণ কৰা এনে অপমান কৰ্ণ আচাৰ্য শান্ত হ আচাৰ্যদেৱ মহাৰাজ দুৰ্যোধন ব'লা সকলোতে মিলি আমি সেনাপতিৰ পদত বিভূষিত কৰো আচাৰ্য দুনক আচাৰ্য মহারাজ করপতি ময়ূক সমর্থন করি পিতৃদেব আশ্চর্য দূর নয় সেনাপতির মহাবল করগ্রহণ ভালদৰে ভাবিছোৱা মহাৰাজ অ জীৱন স্নেহ কণিকা ঢালি পাৰিগত কৰিলে যাক অস্ত শিক্ষা দানে তেনেহেন মহান গুৰু থাকোঁতে জীৱিত শ্ৰেষ্ঠ পথ সমপিবা অন্যজন এই কথা নহে মোৰ বিবেক সন্মত আচাৰ্যদেৱ তেনে কথা কাটিয়াও নহব সম্ভৱ কৌৰৱৰ সেনাপতি পদে বিভূষিত কৰিম বুলি অংগৰাজক কৰা হ'ল প্ৰতিশ্ৰুতি প্ৰদান তেনে স্থলত এই কথা কেতিয়াও নহব সম্ভৱ ধীৰে ধীৰে দুখাখন ধীৰে ধীৰে ভাবি চিন্তি সৰ্বকাৰ্যৰে কৰিম সাধন ভগিন নম মহাৰথী আচাৰ্যদেৱে নিবেদিত যিটো প্ৰস্তাৱ ৰাজচৰণত অৱশ্যে বিবেচৰ বিষয় নম ভগিন কি পদৰে কৰা যাব কৰ্তব্য সাধন মই সখাক ইতিপূৰ্বে কথা দি থৈছো অখা যদি বান্তি নহয় তেন্তে ৰাধাৰ নন্দনক মই ভালকে চিনো সেই প্ৰস্তাৱ কৰ্ণই কেতিয়াও নহয় অসন্মান গুৰুপতি সকলোৱে যেতিয়া ধুনকে পাতিব সেনাপতি তাত মোৰ নাই কোনো আপত্তি খা এই বুলি বন্ধুত্বৰ সোণৰ শিকলি নিচিগে নভাগে অখা খা ৰব চিৰদিন মই যদি দুৰ্নাচাৰ্যক সেনাপতি তাৰ বাবে বিচলিত নহয় এই কৰ্ণ মহাৰথী
ধন্য ধন্য হখা অখি মই তোমাৰ কথাত শুনা শুনাবৰ লিখন প্ৰতিজ্ঞা ভৱিষ্যতে দুনৰ অভিষেক কুৰুক্ষেত্ৰত সেনাপতি মহম্মদ তোমাৰ ক্ষেত্ৰত পৰিলৰ্পণ আইলুকাখন দাদা পৰাজয় পাৰি জয় গুৰু সেনাপতি দ্ৰোণাচাৰ্যৰ জয়! জয় মহাৰাজ দুৰ্যোধনৰ জয়! জয় মহামহাবীৰগণৰ জয় 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 অভিশপ্ত কৰ্ণ অপমানে হ'ল তোৰ হীৰৰ বুকন ব্যৰ্থতাই তোৰ জীৱন যাওঁ যাওঁ মই নিজ কৰ্তব্য সৌ আগ্ৰহৰ হ'ব